নমস্কাৰ, মই ৰাগণিতম উৎপল.com চেনেলৰ সমূহ দৰ্শকলৈ মই আন্তৰিক শুভকামনা জনাইছোঁ। আমাৰ মাজত আজি উৎপল আছে আৰু এই চেনেলটোত আজি মনৰ কথা দুআষাৰ ক'বলৈ পাই আপুনি কেমেৰাৰ সন্মুখত কাম কৰে আৰু আপুনি মঞ্চৰ সন্মুখতো কাম কৰে। কেমেৰাৰ সন্মুখত কাম কৰা আৰু মঞ্চৰ সন্মুখত কাম কৰা পাৰ্থক্যটো কি অকণমান দৰ্শক ৰাইজক ক'ব নেকি? আচলতে অভিনয় হয়, মানে মই ক'ব খুজিছোঁ যে অভিনয়টো যে ভিতৰৰ পৰা আহে, সেই ভিতৰৰ পৰা অহা যিটো অনুভৱখিনিয়ে যে অভিনয় হয়, সেই অভিনয়টো মঞ্চতেই হওক বা কেমেৰাৰ সন্মুখতেই হওক একেই, কিন্তু তাত এটা পাৰ্থক্য থাকে যে উপস্থাপন যিটো শৈলী, ধৰি লওক আমি কেমেৰাত কেতিয়াবা সন্মুখত কোনো নাই, তথাপি আমি তাত কিবা এটা চাই পেলাই অভিনয় কৰিছোঁ, বা বেছি ক্ল'জত আছে আমি বেছি মুভমেণ্ট নকৰাকৈ কৰিছোঁ। কিন্তু থিয়েটাৰৰ ক্ষেত্ৰত কি হয়, মঞ্চৰ ক্ষেত্ৰত কি হয়, আমি একেবাৰে গেলেৰীৰ লাষ্টৰ দৰ্শকজনলৈকে চিন্তা কৰিব লাগিব। গতিকে তাত অলপ লাউড কৰিবলগীয়া হয়। যদি ঘড়ীটো আমি এনেকৈ চাওঁ বুজি নাপাব, হয়তো অলপ লাউডকৈ চাব লাগিব। সৰু কিছুমান কথা আমি মন কৰিবলগীয়া হৈ যায়। গতিকে কিন্তু যিটো অভিনয়, যিটো মনৰ ভাৱ, অভিভক্তি, এইবিলাক আমি আচলতে দুইটা মাধ্যমতে একেই। যথেষ্টকেইখন চিনেমাত আপুনি অভিনয় কৰিলে আৰু আপুনি বহুকেইখন নাটকতো ইতিমধ্যে অভিনয় কৰিলে। আপোনাৰ ভাল লগা কথাছবি কোনখন আৰু আপোনাৰ ভাল লগা আটাইতকৈ নাটক কোনখন অকণমান দৰ্শকক ক'ব নেকি? আচলতে ভাল লগা বুলি ক'লে যিমানখিনি কৰিছোঁ গোটেইকেইখনেই ভাল লাগে। তাৰ ভিতৰত ধৰি লওক পাৰ্টিকুলাৰ এখনৰ কথা ক'বলৈ দিগদাৰ, কিন্তু কিছুমান মনত ৰৈ যায়। ধৰি লওক জেতুকা পাতৰ দৰে বুলি এখন কৰিছিলোঁ, ৰজত কমল বঁটা পাইছিলে। তেনেকুৱা কেইবাখনো চলচ্চিত্ৰ কৰিছিলোঁ। গতিকে সেইবিলাকত সেই যিকেইখন কৰিছিলোঁ গোটেইকেইখনতে অভিনয় কৰি খুব ভাল লাগিছিল। আৰু ডাইৰেক্টৰ কেইজনেও আমাক বৰ ধুনীয়াকৈ আগুৱাই লৈ গৈছিল এই নিচিনাকৈ। আৰু নাটকৰ ভিতৰত ক'বলৈ গ'লে বহুকেইখন নাটকেই কৰিছোঁ থিয়েটাৰত, ভ্ৰাম্যমাণ থিয়েটাৰত। তাৰ ভিতৰত কয়দী বুলি এখন নাটক কৰিছিলোঁ, খুব ভাল লাগিছিল। বীৰ বুলি এখন কৰিছিলোঁ, খুব ভাল লাগিছিল। প্ৰায়খিনিয়ে ভাল লাগিছে। তাণ্ডৱ নাচ কৰিছিলোঁ, এইবাৰ মানৱ ড্ৰাইভাৰৰ প্ৰেম কৰিছোঁ, চকুপানী পুতলা, অগ্নিসাক্ষী, প্ৰায়খিনি নাটকে দেখোন খুব ভাল লাগে। মানে ইখনৰ কথা মনত পৰিলে এইখন বেছি ভাল লাগিছিল, ইখনৰ কথা মনত পৰিলে সেইখন খুব বেছি ভাল লাগিছিল, এনেকুৱা এটা ভাৱ হয় যে এইখনেই বেয়া লাগিছে বুলি ক'ব নোৱাৰি। আচ্ছা, এইখিনিতে মই আপোনাক আকৌ সুধিব বিচাৰিছোঁ, এনেকুৱা এটি চৰিত্ৰ যিটি চৰিত্ৰ আপুনি কৰিম বুলি ভাবি আছে কিন্তু এতিয়ালৈকে কৰা হোৱা নাই, তেনেকুৱা এটি চৰিত্ৰ আপোনাৰ মনৰ কল্পনা চৰিত্ৰ এটি আছে নেকি, যিটি আপুনি কৰিম বুলি বহুত আশা আপোনাৰ, কিন্তু হয়তো এতিয়ালৈকে চৰিত্ৰটি ৰূপায়ণ কৰিব পৰা নাই আপুনি? তেনেকুৱা চৰিত্ৰ থাকে, কিন্তু এতিয়া মনৰ কথাটো কৈ দিবলৈ মন যোৱা নাই। কাৰণ তেনেকুৱা এটা চৰিত্ৰৰে মই নিজাকে কিবা হয়তো চিনেমাই হওক বা কিবা তেনেকুৱা নিজা প্ৰজেক্ট এটাৰ কথা ভাবিম, সেইকাৰণে হয়তো মই সেই চৰিত্ৰটোৰ কথা ক'ব নোৱাৰিম। ঠিক আছে, আপুনি ক'ব নালাগে বাৰু, যিহেতু আপুনি এটা কেৰেক্টাৰ, কাৰণে মই গম পালোঁ আপুনি এটি চৰিত্ৰ বাছি লৈছে, সেই চৰিত্ৰটিক লৈ আপুনি কিবা এটি কৰাৰ হেঁপাহ এটি পুহি ৰাখিছে। ঠিক আছে, এইখিনিতে মই আকৌ এটা সৰু কথা এটা সুধিব বিচাৰোঁ, অকণমান আমোদজনক হ'ব চাগে, আপোনাৰ কাৰণে নহ'বও পাৰে। যেতিয়া আপুনি প্ৰথম আপোনাৰ কথাছবি ৰিলিজ পাইছিলে, হলত দৰ্শকে বা আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলে চাইছিলে, সেই সময়ত আপোনাৰ মনৰ অভিব্যক্তিটো কেনেকুৱা আছিলে, দৰ্শকক অকণমান ক'ব নেকি আপুনি? আচলতে যেতিয়া মই চিনেমা কৰাৰ আগতে, হলৰ চিনেমা কৰাৰ আগতে VCD কৰিছিলোঁ, সেইটো সময়ত VCD খুব চলিছিল, জানমণি, জোনবাই, অঞ্জনা, এইবিলাক। আৰু প্ৰথমখন VCD কৰিছিলোঁ মই জানমণি 2007 চনৰ জানমণি, সেইখনৰ কথাই মই ক'বলৈ আহিছোঁ। কাৰণ এইকাৰণে এইখনৰ কথা কৈছোঁ, কাৰণ চিনেমাবিলাক যেতিয়া ৰিলিজ হৈছিলে, জানমণি মানে VCD বিলাক বহুত ওলোৱাৰ পিছত চিনেমাৰ কাম কৰিছিলোঁ, তেতিয়ালৈ মানে ইমান নলগা হৈছিল আৰু, মানে ফোন কৰে হলত চাই বা চিনেমাখন চাই ফোন কৰে বা কোনোবাই কয়, তেতিয়ালৈ ইমান মানে ভবা নহৈছিল। কিন্তু যেতিয়া প্ৰথমখন 2007 চনত যেতিয়া জানমণিখন কৰিছিলোঁ, তেতিয়া কি হৈছিলে, আমাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত মানে কি ইমানেই জনপ্ৰিয় হৈছিল যে হেৰিখন চবেই চাই থাকে। আৰু মোৰ এজন বন্ধু আছিলে 12 ভুজীয়া, মৰিগাঁৱৰ 12 ভুজীয়া, তেওঁৰ
কম্পিউটাৰ দোকান আছিলে অৰূপ তাৰ নাম তাৰ দোকানত কি হয় একো কাম কৰিব নোৱাৰে সেইকেইদিন সি মোলৈ ফোন কৰে মই দোকানৰ পৰা ওলাই আহিছোঁ গোটেইকেইটা মানে কম্পিউটাৰ অন কৰি থৈ আৰু তাত অকল সেই জানমনিয়ে চলি থাকে গোটেই মানে অঞ্চলটোৰ বহুতখিনি মানুহ তাত আহি বহি থাকে ৰিক্সাৱালা ঠেলাৱালাৰ পৰা আদি কৰি আহি চাই থাকে যে এই আমাৰ পাপু ওলাইছে সকলোৱে পাপু বুলি জানে বা বহুতে দ্বীপ বুলি জানে পাপু ওলাইছে দ্বীপ ওলাইছে দ্বীপদা ওলাইছে তেনেকুৱাকে মানে কি গোটেইখিনি আহি পেলাই চাই থাকে আৰু মোলৈ ইহঁতে মোৰ লগৰখিনিয়ে ফোন কৰে আৰু কি হৈছিলে সেইটো সময়ত আমি তাত আছিলোঁ বাৰপূজীয়া বুলি যিটো জেগাৰ কথা ক'লোঁ তাত আছিলোঁ আৰু তেতিয়া কি হৈছিলে মই তালৈ মানে ইমানেই লাজ লাগিছিল যাবলৈ তাৰমানে ই এক্টৰ হৈ গ'ল এক্টৰ হৈ গ'ল প্ৰফেচনেল এক্টৰ হৈ গ'ল নেকি তেনেকুৱা হৈ গ'ল অলপ মানে কি তালৈ যাবলৈ ইমানেই লাজ লাগে প্ৰায় 1-1.5 মাহমান মই যোৱাই নাছিলোঁ তালৈ সেইটো এটা বৰ ডাঙৰ অভিজ্ঞতা ঠিক আছে আপুনি আপোনাৰ অভিজ্ঞতাৰ কথাটো ক'লে এতিয়া আপোনাৰ সৰু সৰু দুটামান কথা দৰ্শক ৰাইজে বা আপোনাৰ ফেন ফলোৱাৰে জানিব চেষ্টা কৰে হয়তো সেইটো জনাটো সম্ভৱ হৈ পৰা নাই হয়তো এই ভিডিঅ'টিৰ মাধ্যমেৰে কিছু কথা এতিয়া আভাস পাব পাৰে আপুনি কিতাপ পঢ়ি ভাল পায় আপোনাৰ প্ৰিয় গ্ৰন্থ কোনখন প্ৰিয় গ্ৰন্থ বুলিলে মোৰ গোটেইখিনিয়ে ভাল লাগে কিন্তু অসীমত যাৰ হেৰাল সীমাখন খুব ভাল লাগে মাকাম ভাল লাগে বা যথেষ্টখিনি এইখিনি পঢ়িছোঁ ভালেই লাগিছে আপোনাৰ হয় আপোনাৰ প্ৰিয় অভিনেতা কোন যিহেতু আপুনি নিজেও অভিনেতা কিন্তু দেই গতিকে আপোনাৰো এজন প্ৰিয় অভিনেতা আছে আপুনি কাৰ অভিনয় চাই বেছি ভাল পায় এনেই এইটো বলিউডৰ কথা ক'বলৈ গ'লে শ্বাহৰুখ খানৰ খুব ভাল আৰু আমাৰ যতীন দাক ভাল লাগে যতীন দাৰ লগতো আপুনি অভিনয় কৰিছে হয় এইখিনিতে যতীন দাৰ ৰত্নাকৰ মুভিখন আপুনি চালেনে আৰু জুবিন দাৰ অভিনয় আৰু যতীন দাৰ অভিনয় কেনেকুৱা আপুনি দুজনৰ অভিনয়ৰ ক্ষেত্ৰত আপুনি অকণমান ক'ব নেকি অভিনয়টো আচলতে যতীন দাৰ অভিনয় চাই আমি ডাঙৰ হৈছোঁ বহুত সৰুৰ পৰা যতীন দাৰ অভিনয় চাওঁ মই নগাঁৱৰ তেখেতৰ নগাঁও যিহেতু সৰুৰ পৰা আমি চাইছোঁ আৰু তেখেতে বহুত কষ্ট কৰি অভিনয় মানে কি জগতত কৰি দিছিলে আৰু এতিয়াও দব্দ পাই আছে গতিকে সেইটো মোৰ মানে কি গৌৰৱৰ কথা আৰু জুবিন দা যেতিয়াৰ পৰা মানে কি গানৰ জগতখনলৈ আহিছে আমি সৰু থাকোঁতে তেতিয়াৰ পৰা আমি জুবিন দাৰ গান শুনিছোঁ গতিকে জুবিন দাক আমি মানে এজন সংগীত শিল্পী হিচাপে বেছি আদৰি লওঁ হয় তাৰমানে আপুনি ক'ব বিচাৰে জুবিন দা এজন ভাল অভিনেতাত কৰি ভাল সংগীত শিল্পীহে একচুৱেলি এইটো সঁচা কথা বাৰু এটা কথা অভিনয়খিনি মানিব লাগিব হয় বৰ নেচাৰেল অভিনয় কৰে আচলতে আমি সমালোচনা কৰিব পৰা মানুহ নহয় বা আমি মানে কি তেখেতসকলৰ অভিনয়ৰ ওপৰত আমি মন্তব্য দিব পৰা মানুহ নহয় কিন্তু সেইখিনি যোগ্যতা আমাৰ নাই কিন্তু কথা হ'ল কি আমাৰ ভাল লাগে এইটোৱে যে বৰ নেচাৰেল এক্টিং কৰে জুবিন দা আৰু জুবিন দাই কিন্তু অসমীয়া চলচ্চিত্ৰ উদ্যোগটিৰ বাবে যথেষ্টখিনি উদ্যোগ হাতত লৈছে এই সংক্ৰান্তত আপুনি আপোনাৰ এই ভিডিঅ'টিৰ মাধ্যমেৰে জুবিন দাক আপুনি কিবা ক'ব নেকি নাই সেইটো মোৰ ফালৰ পৰা জুবিন দালৈ বহুত ধন্যবাদ আছে যে মানে অসমীয়া চিনেমাৰ দুদিনত তেখেতে খুব সাহসেৰে অসমীয়া চিনেমা ৰাইজৰ মাজলৈ আগুৱাই নিছে আৰু সফলো হৈছে দুইখন সফল হৈছে যতীন দাৰ ৰত্নাকৰ সফল হৈছে গতিকে দুয়োলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা আছে আৰু মোৰ ফালৰ পৰা বহুত শুভকামনা আছে ঠিক আছে ধন্যবাদ